আমেৰিকাত মানৱ দেহত সফলতাৰে সংস্থাপন কৰা হ'ল গাহৰিৰ হৃদপিণ্ড। যেন ডক্টৰ ধনীৰাম বৰুৱাৰ সপোন পূৰণ কৰিলে আমেৰিকাৰ চিকিৎসকে। আপোনালোকৰ বহুতৰ বাবে হয়তো এক পৰিচিত নাম ডক্টৰ ধনীৰাম বৰুৱা। 1997 চনত মানৱ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰিছিল অসমৰ বিশিষ্ট ডক্টৰ ধনীৰাম বৰুৱাই। এজন ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰি 7 দিনলৈকে জীয়াই ৰাখিছিল ডক্টৰ ধনীৰাম বৰুৱাই, যি ঘটনাই সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। ইয়াৰ বাবে 40 দিন ধৰি জেলো খাব লগা হৈছিল ডক্টৰ বৰুৱাই। জ্বলাই দিয়া হৈছিল ডক্টৰ ধনীৰাম বৰুৱাৰ গৱেষণা পত্ৰ। কিন্তু প্ৰায় 25 বছৰ পিছত এতিয়া যেন পূৰণ হ'ল ডক্টৰ ধনীৰাম বৰুৱাৰ সেই সপোন। চিকিৎসা বিজ্ঞানত ইতিহাসৰ সৃষ্টি কৰি আমেৰিকাৰ বিজ্ঞানীয়ে ডেভিড বেনেট নামৰ এজন ৰোগীৰ দেহত সফলতাৰে সংৰোপণ কৰিলে গাহৰিৰ কলিজা। এটা ক্ৰমাৎ সুস্থ হৈ উঠিছে 57 বছৰীয়া ডেভিড বেনেট। ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুল প্ৰকাশ কৰা তথ্য অনুসৰি ডেভিড বেনেট নামৰ ৰোগীয়ে হৃদপিণ্ড ৰোগৰ বাবে কৃত্ৰিম যন্ত্ৰৰ সহায়ত বহুদিন ধৰি শয্যাশায়ী হৈ আছিল। মানৱ হৃদপিণ্ডৰ ধপধপনি সহ্য কৰিব নোৱাৰা হৈ পৰিছিল বেনেটৰ শৰীৰে। সেয়েহে বেনেটৰ শৰীৰত গাহৰি কলিজা সংৰোপণ কৰাটোৱে আছিল চিকিৎসকৰ বাবে অন্তিম বিকল্প। এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰোগীগৰাকী। নতুনকৈ সংৰোপণ কৰা অংগৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে চিকিৎসকৰ দলে। ধনীৰাম বৰুৱাই জেললৈ যোৱা সেই এক সপোনকে সফলতাৰে ৰূপায়ণ কৰি এতিয়া যেন ইতিহাস ৰচিলে আমেৰিকাৰ চিকিৎসকৰ দলে। অংগ সংস্থাপন কৰিবলগীয়া বহু ৰোগীৰ বাবে ই যেন এক আশাৰ বতৰা। নিউজ ডেস্ক, নিউজ ফাৰ্ষ্ট আছাম। আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ, দুৰ্গাবাৰী ৰোড, বৰপেটা ৰোড, জিলা বৰপেটা, অসম। হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ, ষ্টেচন ৰোড, পাঠশালা, জিলা বজালী, অসম। জি মেডিকছ পাঠশালা। মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি। আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত।